guys, welcome to our channel PP Vlogs. আজি মই ব্লগসটো আমাৰ ঘৰৰ পৰা আৰম্ভ কৰিছো। কালি ঘুমাবলৈ কৈছিলো যে কালি আমি আহিলো পল্লবী গ'ল। মইতো আজি ৰাতিপুৱা পাইছোহি, ৰাতিপুৱা 6টাত পালোহি, ৰাতিপুৱা ভিডিঅ' নকৰিলো। তাৰপিছত এতিয়া 7টা মান বাজিছে, মানে সন্ধিয়া 7টা, মানে ৰাতি 7টা বাজিছে আৰু মানে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। দিনটোতো বহুত ভাগৰ লাগিলে, ঘূৰিলো, বিহু বজাৰ কৰিলো, যিহেতু কাইলৈ গৰু বিহু, আজি উৰুকা। তাৰপিছতে আজিনো এতিয়া ৰাতিটো কি দেখাম, মানে একো দেখাবলৈ নাই। পল্লবীও মোৰ লগতে এড কৰি দিব, তাই কি বনালে আজি দিনটো নাজানো। আজি মই এনেই কিবা মানে মাংস বনাম, কেনেকৈ বনাওঁ আপোনালোকক দেখাম, আপোনালোকে চাই দিব। পিঁয়াজ কাটি হৈ গ'ল, তাৰপিছতে ভণ্টি কিবা চাব লগাই দিছোঁ। মই এতিয়া মাংসটোত মছলা চছলা মানে মিলাই ল'ম। তাৰপিছতে চাই থাকোঁ, পূৰা কাটি আছে দেই, আপোনালোকে চাওক। এফালে চোৱা, হাই কেমেৰাটো অকণ কি হৈছে, মই আজি মিলাব পৰা নাই। ইয়াত কাটি আছে তাই, মই মাংসটোত মছলা লগাই লওঁ। যি মছলা আছিলে সেইখিনি মছলা দি লৈছোঁ, মানে বেছিকৈ আনি থোৱা নাছিলে, যি আছে সেইখিনি নাই। মানে বেকগ্ৰাউণ্ডত ধেৰ মানে মানুহৰ কথা আহি থাকিব পাৰে, আপোনালোকে ইগনোৰ মাৰি দিলে এইবোৰ কথাটো ৰেটখিনি বিচাৰিব লাগিব। এয়া অনুযায়ী তাঁৰ লগাই দিছে, নাজানো কাটি কাটি অনাৰ কাৰণে মানে এইটো অলপ হেৰি হৈ আছে, সেইকাৰণে ইয়াত এইটো বিলাহী কেইটামান এনেকৈ দি দিছোঁ। পিঁয়াজ চিয়াজ পিছত ভাজি ল'ম, তাৰপিছত দি দিম এতিয়াতো এনেকৈ কেৰাহীত উঠাই দিম। এয়া তেল পকিলে এতিয়া আমি পুৰা হৈ আছে আৰু অলপ টাইম ৰখিব লাগিব। নমাই দিম, তাৰপিছত নমাই পিনি তেলত আকৌ এনেকৈ পিঁয়াজ কাটি থোৱা আকৌ ধুনীয়াকৈ ভাজি লৈ তাৰ লগত খাম আৰু। মাংসটো হৈ গ'ল, তাৰ লগত এতিয়া খালোঁ। এতিয়া নমাই দিম। এতিয়া আমি ডেক'ৰেশ্যনত দি আছোঁ, খাবলৈ কেনেকুৱা হয় নাজানো আৰু। মোৰ ভইচটো চাগে বেছিকৈ উঠাই নাই আজি। এতিয়া হৈ গ'ল আমাৰ ডিছটো, এয়া দেখিছে ইমান ধুনীয়া লাগিছে। এতিয়া আৰু পল্লবী ইয়াৰ লগত কি এড কৰিব আৰু এইটো মোৰ হৈ গ'ল। এতিয়া আমি চবে খাওঁগৈ। পপিয়ে কি ভিডিঅ' বনাইছে মই নাজানো, কিন্তু মই মানে এতিয়া টাউনলৈ যাম, সেইবিলাক মানে ক্লিপবিলাক লগাম, কিন্তু আপোনালোকক দেখুৱাম মানে। আৰু মই এতিয়া টাউন যাওঁ, টাউনত মানে অলপমান টাউনৰ ভিডিঅ'বিলাক মানে আমাৰ গোলাঘাট টাউনখন দেখুৱাম। ব'লক গৈ থাকোঁ। আৰু মামাই দিয়া স্কুটিত যাম দেই, আৰু যিহেতু বহুত দিন চলাবলৈ পোৱা নাই, আজি চলাবলৈ পাম, পূৰা চলাম। ব'লক। মোৰ ভণ্টি হয় আৰু ভণ্টিৰ লগত মই মানে যাম আৰু। এই চলাবলৈ পাই মানে বেলেগ ফূৰ্তি আৰু ইয়াৰ, নহ'লে চলাবলৈ নাপায় যে, মই আহিলে চলাবলৈ পায় অলপমান। হ'ব দে, যাওঁ।
পুখুৰীত থাকোঁ আপোনালোকক টাউনত একেবাৰে দেখুৱাম যে মানে টাউনত অলপমান ৰাস্তা দেখুৱাম বহুত দিনৰ মূৰত স্কুটিখন চলাইছোঁ বহুত ভাল লাগিছে টাউনলৈও মানে বহুত দিনৰ মূৰত গৈছোঁ আৰু বেছি ভাল লাগিছে এয়া গোলাঘাটৰ প্ৰথমখন উৰণীয়া সেতুৰ ওপৰেদি আমি এতিয়া গৈ আছোঁ এয়া আমি মেইন টাউন পাই গ'লোহি আৰু বজাৰত মানুহ বহুত আছে কাৰণ বিহু বজাৰ যিহেতু আৰু ভণ্টিহঁতলৈ চাৰ্ট বা কিবা কিবি কাপোৰ ল'বলৈ বুলি সোমালোঁ আৰু লগতে আইচক্ৰীম খালোঁ দুজনীয়ে যিহেতু ইমান গৰম পৰিছে আমুল খট্টা মিঠা মেংগো এয়া আমি এতিয়া বিশাল মাৰ্কেটত সোমালোঁ আৰু মানুহ বহুত মানে ভিৰ বহুত হৈছে আৰু মই কাপোৰ কেইটামান মানে মোৰ পচন্দে হোৱা নাই বস্তুবিলাক কাৰণে এনেই ট্ৰাই কৰি চালোঁ তাৰ পাছত আহি আমি উৎসৱ ৰেষ্টুৰেণ্টত সোমালোঁ গোলাঘাটৰ আৰু তাত মই অলপমান এনে কিবা কিবি খোৱা বস্তু ল'লোঁ আৰু এতিয়া খাই লওঁ পানীপুৰি লৈ ল'লোঁ মানে আপোনালোকক লৈ অনাটো দেখুৱালোঁ পানীপুৰি লৈ ল'লোঁ বহুত মজাকৈ দিয়ে অলপ কাইলৈ বিহু পালেহি আৰু মানে সেইবাবে অলপমান ফূৰ্তি কৰিছোঁ যিহেতু ঘৰত আছোঁ এইফালে ভণ্টি মানে নাচিম বুলি কৈছে বোলে গান এটা গাই দে এনেই গাই দিওঁ আৰু ইমান ভালকৈ গাব নাজানো তথাপিও গাইছোঁ আৰু কি গাম পাছফালৰ চোতালত তই ভালকৈ নাচ মই গাই দিম বেলেগ এটা গান নাচ তুমি বাহিৰলৈ মইনা মোৰে কোমল হৃদয়ত মোৰে কোমল হৃদয়ত দিবানে মোকে ধানি ঠাই তই নানাচ নকৰ তই এক্টিং কৰি থাকিব নালাগে তই নানাচো যদি মই নাগাওঁ হ'ব নাগাওঁ আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰি দিব আৰু কেইখনমান ফটো আজিৰ দিনটোৰ আপোনালোকক দেখুৱাই দিলোঁ তেন্তে আজিলৈ বাই বাই